নমস্কাৰ বন্ধু-বান্ধৱীসকল, অথেণ্টিক আখলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ পনীৰৰ এটা খুব সুন্দৰ ৰেচিপি। এতিয়া প্ৰথমে পনীৰখিনি আমি এনেদৰে কেৰাহীত ফ্ৰাই কৰি ল'ম আৰু তাৰ লগত মই দিম অকণমান হালধি গুড়া, অকণমান জলকীয়া গুড়া আৰু অকণমান নিমখ। নিমখটো মই একেবাৰে শেষত দিম। 1 চামুচ জিৰা গুড়া আৰু 2 চামুচ ধনিয়া গুড়া দিছোঁ আৰু এইখিনি লৰাই হোৱাৰ পিছত শেষত মই অকণমান নিমখ ব্যৱহাৰ কৰিম। আজি মই যিটো ৰেচিপি আপোনালোকলৈ আনিছোঁ এইটো হৈছে পনীৰ দো পিয়াজা। পনীৰখিনি ভজা হৈ গৈছে, গতিকে এতিয়া মই ইয়াতে অকণমান নিমখ দি লৰাই এইখিনি নমাই ল'ম। এতিয়া সেইখন কেৰাহীতে আকৌ অকণমান তেল দি ইয়াতে মই দিছোঁ এটা তেজপাত, 5-6টামান লং, তাৰপিছত দিছোঁ ইলাচি আৰু ডালচেনি। এইখিনি এনেদৰে তেলত দিছোঁ যাতে ইয়াৰ গোন্ধটো খুব সুন্দৰ হয়। আৰু 2টা পিঁয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ, সেই পিঁয়াজ দুটা মই ইয়াতে দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভজাৰ পিছত ইয়াতে মই দিম নহৰু। এইখিনি নহৰু মই এনেদৰে থেতেলিয়াই লৈছোঁ, এইখিনি মই ইয়াতে দি অকণমান সময় ভাজি ল'ম। নহৰু মই 6-7 ফুটা ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে 2টা বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ, সেই বিলাহীকেইটা ইয়াতে মই দি দিম। বিলাহীখিনি ভালকৈ ভাজ খাবৰ কাৰণে ইয়াতে মই দিম অকণমান নিমখ, যাতে বিলাহীখিনি খুব সোনকালে ভাজি যায়, গতিকে ইয়াতে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু অথনি মই যিহেতু নহৰুহে দিছিলোঁ, আদা দিয়া হোৱা নাছিলে, আদাটো ইয়াত মই পিছত দিম, গতিকে এইখিনি অকণমান আদা মই থেতেলিয়াই লৈছোঁ, থেতেলিয়াই লৈ মই ইয়াতে দি দিছোঁ। পিঁয়াজ আৰু বিলাহীখিনি ভাজ খাই মানে গ্ৰেভিৰ কাৰণে যিখিনি বস্তু আমাৰ প্ৰয়োজন সেই বস্তুখিনি আমি প্ৰথমে ৰেডি কৰি ল'ম। এতিয়া মই লৈছোঁ ইয়াতে এবাটি দৈ, ইয়াতে দিছোঁ মই ধনিয়া পাউডাৰ 2 চামুচ, জিৰা 1 চামুচ আৰু এতিয়া মই ইয়াতে দিম অকণমান জলকীয়া গুড়া, আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে। এয়া দিছোঁ গৰম মছলা 1 চামুচ। এইখিনি মই ভালদৰে এনেদৰে মিশ্ৰণ কৰি ল'ম। পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া সেই দৈ আৰু মছলাখিনি মই ইয়াতে দি দিম। এতিয়া এইখিনি এনেদৰে দি অকণমান সময় লৰাই দিম আৰু দৈৰ পানীখিনি অলপ ভালকৈ শুকাবলৈ দিম। দৈৰ পানীখিনি শুকাই মানে 2টা পিঁয়াজ মই আকৌ বাকলি গুচাই লৈছোঁ। এই পিঁয়াজ দুটা মই ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি ইয়াতে দি দিম। এয়া যেতিয়া পানীখিনি শুকাই গ'ল তেতিয়া মই এইখিনি পিঁয়াজ টুকুৰা কৰি কাটি ইয়াতে দি দিলোঁ আৰু এইখিনি অকণমান ভাজি লৈছোঁ। আৰু এতিয়া যোনখিনি পনীৰ মই ভাজি থৈছিলোঁ সেই ভাজি থোৱা পনীৰখিনি এই মছলাখিনিত দি আকৌ অকণমান সময় ভাজি ল'ম, যাতে মছলাৰ গোন্ধটো পনীৰখিনিৰ ভিতৰত সোমায়। মছলাখিনি যিহেতু খুব ভালকৈ ভাজ খাই গৈছে, এইখিনি যাতে তলত বেছিকৈ লাগি নাযায়, গতিকে তাৰ কাৰণে ইয়াতে মই অকণমান পানী দি আকৌ লৰাই দিম, যাতে মছলাখিনি কেৰাহীত লাগি নধৰে।
2 মিনিট সময় এনেদৰে ভজাৰ পিছত এতিয়া অকণমান পানী, যিমানটো গ্ৰেভি আমাক লাগে সিমানটো পানী আমি ইয়াতে এড কৰিম। বহুত বেছি এইখিনি জোল নকৰোঁ, গাত লগাকৈ ৰাখিম, গতিকে ইয়াত বহুত বেছি পানী মই ব্যৱহাৰ কৰা নাই। এইখিনি এনেদৰে অকণমান সময় উতলিব দিম আৰু ঢাকোন মাৰি দিম। 5 মিনিট সময় এইখিনি এনেদৰে থোৱাৰ পিছত ইয়াৰ গ্ৰেভিখিনি ডাঠ হৈ আহিছে আৰু এতিয়া এইখিনি আমি নমাব পৰা হৈ গৈছে। এতিয়া এটা বাটিত মই আপোনালোকক উলিয়াই দেখুৱাই আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।